বন্ধু বান্ধৱীসকল কি খবৰ মোৰ খবৰ ভালে বাৰু এইফালে ভণ্টি এইফালে বা তাৰপিছত এইফালে দাদা আহি আছে ড্ৰাইভাৰ তাৰপিছত এইফালে দিয়া আকৌ আজি মানে বহুত এক্সাইটেড হৈ আছো মানে ভাল কাম এটাত আহি আছো আপোনালোকক এতিয়া নকওঁ মানে এতিয়া ক'লে কথাটো বেয়া হ'বতো যেতিয়া মানে জেগাটো পাম কেলে গৈছো কি কৈছো মানে সকলো আপোনালোকক জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া বাই বাই ফাইনেলি গৈ আছোঁ আৰু বেছি টাইম নাই আজি মনটো ইমানেই ভাল মানে ক'বলৈ ভাষা নাই মানে আজি মোৰ জন্মদিন আছিল আৰু লগতে এটা ভাল উপহাৰ ল'বলৈ গৈ আছোঁ আৰু বাই ভনী দুজনী চাকচোন একদম ইউনিফৰ্ম মিলাই ল'লোঁ আৰু এইফালে বাহঁতৰ গাড়ীতে আমি সকলো গৈ আছোঁ এইফালে দাদা আছে এইফালে বাৰ ভতিজা আছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈ যি স্থানলৈ গৈ আছিলোঁ তাৰ সেই স্থানটো পাওঁ অৱস্থাত আছোঁ আৰু এতিয়া গৈ আছোঁ আৰু যে আপোনালোকক কৈছিলোঁ এটা আপোনালোকক ছাৰপ্ৰাইজ দিম বুলি কোৱা নাছিলোঁ মানে ফাইনেলি যোৱা বছৰ মই হাই ছেকেণ্ডেৰী দিছিলোঁ আৰু স্কুটি পাবলৈ সক্ষম হৈছিলোঁ সেইবাবে মামাৰ স্কুটিখন নিবলৈ বুলি আৰু বিশেষ এটা দিনত চাওকচোন মোৰ আজি জন্মদিন লগতে আৰু স্কুটিখনো আজি পাম উৰাম মানে চাওকচোন ইমান ল'ৰা ছোৱালী মানে সোনকালে গৈছিলোঁ মোৰ কমিক নাম্বাৰ আছিলে 93 মই ভাবিলোঁ কি দেৰিকৈ গ'লেও হ'ব তথাপি অলপ এডভান্সকৈ যাওঁ বুলি গ'লোঁ আমি সেয়া এইফালে বায়ে ভিডিঅ' কৰি আছে তাৰপিছত কিবাকৈ পজিশ্যন ল'লোঁ নিজৰ ইমান বেছি মানুহ ভবা নাছিলোঁ ইমান যে লাষ্টত পৰিম তথাপিও নিজৰ পজিশ্যনত ৰৈ চাই আছোঁ মানে এইবিলাক চাওকচোন কিমান সোনকালে গৈ স্কুটি পাই আনিলে আৰু মানে যোন আগত গৈছে তেওঁলোকে লাইন পাতিছে আৰু তেওঁলোককে সোনকালে স্কুটি প্ৰদান কৰিছে সেইবাবে আমি কোনো ৰকমে মানে লাইনত ৰৈ আছোঁ আৰু আমাৰ অলপ দেৰি হ'ব চাই ফাইনেলি কিবা কৰি ভিতৰলৈ মাতিলে মোক আৰু মই যে ইমান জপি আছোঁ আৰু এইফালে চাকচোন এইফালে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে আৰু এইফালে যে দেখিছে সেইফালে অজস্ৰ স্কুটিৰ মাজৰে এখন মোৰ ইয়াত মানে কমিক নাম্বাৰটো লিখা আছে আৰু কমিক নাম্বাৰ মতে স্কুটিবিলাক প্ৰদান কৰিছে আৰু চাওকচোন ইমান স্কুটি ইমান ধুনীয়া লাগিছে তাৰপাছত আমাক স্কুটিবিলাক আৰু ফাইনেলি পাই গ'লোঁ স্কুটি আৰু ইমান ফূৰ্তি লাগিছে ক'বলৈ ভাষা নাই আৰু বাহঁতৰ লগত ফটো এটা উঠিলোঁ স্কুটি পাই চাওকচোন কিমান আনন্দ আৰু মামাৰ স্কুটি পালোঁ ইমান ভাল লাগিলে আৰু এটা বিশেষ দিনত সেইবাবে যিমান পাৰিছোঁ সিমান ফটো উঠিছোঁ আৰু আমি যিহেতুকে সোনকালে পালোঁ অলপ বেছি দেৰি নহ'ল বাৰু লাইন পাতিলোঁ যদিও বাহঁতৰ লগত এনেকৈ ফটো মাৰি বাহঁতক বিদায় দিলোঁ আৰু চাওকচোন চাওক মামাৰ স্কুটি চলাই এইটো ডিলাৰৰ পৰা হেলমেট দিছে দেই মামাৰ স্কুটি চলাই দুইজনী বাই ভনী ঘৰমুখীয়া হৈ আহি আছে আৰু বাটে ভিডিঅ' বনোৱাত ব্যস্ত হৈ পৰিছোঁ আৰু চাওকচোন বছেকৰ শেষৰটো দিন সেইবাবে ভাবিলোঁ ভিডিঅ' এটা নকৰাকৈ নোৱাৰি আৰু যিহেতুকে বিশেষ এটা দিনত বিশেষ এটা উপহাৰ পালে মনটো বেছি বহুত ভাল লাগে সেইবাবে লাজ মান কাটি কৰি ৰাস্তাত ভিডিঅ' বনোৱা আগে পিছে অভ্যাস নাই তথাপিও বনাইছোঁ আৰু ফাইনেলি ঘৰ পাই গ'লোহি এইফালে মায়ে গামোচা এখন লৈ আদৰিলে আৰু স্কুটিখনক অলপ তিয়াই দিলে আৰু ধূপ ধূনা জ্বলাই আদৰণি জনালে যিহেতুকে ঘৰৰ নতুন সদস্য সেইবাবে অলপ সেৱা শুশ্ৰূষা কৰিলে আজিৰ পৰা ফাইনেলি মোৰ হৈ গ'ল আৰু এইফালে চাওকচোন ভণ্টি আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে বাৰু জনাবচোন আৰু বাহঁতৰ লগত যে ফূৰ্তি কৰি ইমান বেছি ভাল লাগিলে ভাষা নাই ক'বলৈ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই